বহুত দূৰ যাম। ক'ত যাম ভিডিঅ'সমূহ দেখাম, আপোনালোকে চাই থাকিব, মৰম চেনেহ আশীৰ্বাদ কৰিব। মোৰ চেনেলটো যিসকলে নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ৰেড মিলাই গৈছে। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আৰম্ভণি ভিডিঅ'টো দেখি নিশ্চয় গম পাইছে, এয়া যোৱাকালিৰ ভিডিঅ' হয়। মই আৰু মোৰ নাতিনীজনীক লৈ এফালে ফুৰিব আহিছোঁ। খুব সুন্দৰ এটা ঠাইত ফুৰিবলৈ আহিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত আমাৰ জাৰ্ণিটোৰ অকণমান মই শ্বেয়াৰ কৰিছোঁ। খুব সুন্দৰ সুন্দৰ ঠাই কিছুমান আছে আমাৰ অসমতে। আৰু আজি সম্পূৰ্ণ ভিডিঅ'টো নেদেখাওঁ, আৰু এটা ভিডিঅ' হ'ব ইয়াৰে। দুটা ভিডিঅ' হ'ব ফুৰিবলৈ যোৱা। এয়া হ'ল যোৱাকালিৰ ভিডিঅ'। আমি যি উদ্দেশ্যলৈ য'লৈ আহিছিলোঁ সেয়া আহি পোৱালৈকে দেখাই দিছোঁ আপোনালোকক। আৰু ৰাস্তাত কাকনো লগ পাইছিলোঁ, কেনেকৈ সকলোখিনি দেখাম। এয়া আমি উইংগাৰ এখনত বাণীপুৰৰ পৰা পাণধোৱা ঘাট অভিমুখে নাতিনীক লৈ এয়া অকণমান দেখাই দিছোঁ। খুব সুন্দৰ আমাৰ পৰিৱেশবিলাক, ৰাস্তা। এইখিনি হৈছে আমাৰ, সকলোৱে চিনি পাইছেই চাগে, আমাৰ ওচৰৰ পাজৰৰ সকলে। এইখিনি লাহোৱাল হয়, আৰু যিসকল বহুত দূৰৰ হয় তেওঁলোকে চিনি নাপাব। এয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰে হয়। ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে ফুৰিব গৈছোঁ, কিন্তু ইমান ধুনীয়া ঠাইত গৈছোঁ। আপোনালোকক দেখাম মই নেক্সট ভিডিঅ'টো ইয়াৰ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব। আৰু ইমান ধুনীয়া আমাৰ ৰাস্তাসমূহ চাওকচোন, আৰু পৰিৱেশ, চাৰিওকাষৰ পৰিৱেশ, বাগান, খুব ধুনীয়া ধুনীয়া সেউজীয়াৰে ভৰা। এয়া আমি এতিয়া গৈ আছোঁ, উইংগাৰত গৈছোঁ। মোৰ নাতিনীক লৈ গৈছোঁ মই লগতে। তাইকো অকণমান ফুৰাই আনিম, দেখি ভাল পাব। খুব সুন্দৰ ঠাই এটাত গৈছোঁ। চাৰিওফালে পথাৰ, ধাননি পথাৰ, ধান কাটি শেষ হ'ল চাগে। নৰাবিলাকৰ পথাৰ, এতিয়া নৰাবোৰহে আছে পথাৰত। এয়া আমি আহি পাণধোৱা ঘাট, তিনিআলি কৈ এইখিনি জেগাখিনি মই আগতে চিনি নাপাওঁ অৱশ্যে, প্ৰথম আহিছোঁ যোৱাকালি ইয়ালৈ। ইয়াতে নামিলোঁ, ইয়াৰ পৰা আমাক লৈ যাবহি, যিহেতু আমি নদীৰ ঘাট পাৰ হৈ যাম। আৰু এইফালে দেখিছোঁ ভণ্টি কেইগৰাকীমান আৰু এগৰাকীয়ে, এওঁলোকে ৰৈ আছিলে। মাতি দিলোঁ, তেওঁলোককো চিনাকি হ'লোঁ, আৰু অকণমান মোৰ ভিডিঅ'ত লৈ ল'লোঁ। ভাল লাগিল, মৰম লগা ছোৱালীকেইগৰাকী। এনেকৈয়ে চিনাকি হ'লোঁ, ছাবস্ক্ৰাইব কৰি দিলে। এয়া মোৰ ছাবস্ক্ৰাইবাৰ, মোৰ ফ্ৰেণ্ড হ'ল দেই তেওঁলোকো। এয়া আমি এতিয়া ঘৰলৈ যাম, আৰু য'লৈ আহিছোঁ আমি, এয়া আমাক নিবলৈ আহিলে। এয়া আহি পালোঁহি আমি এতিয়া পাণধোৱা ঘাট। সেইয়া আমাৰ ল'ৰাটো দেখিছা নহয়, আমি স্কুটিতে যাম এতিয়া গোটেইকেইটা, যিহেতু এইফালে যাতায়াতৰ সুবিধা সিমান নাই। আৰু এইখন দলংখন, এখন বুঢ়ীদিহিং নদী, আৰু নদীত এই বাঁহৰ দলংখনে দিয়ে এয়া দেখিছে কেনেকৈ অহা যোৱা কৰি আছে লোকসকল। আৰু কোনোবা এজন সিফালৰ পৰা আহিলে এফালৰ এজন ৰৈ থাকিব লাগে, বাইক চাইক নিলে। ভয়ো লাগে অকণমান, তথাপিতো গ'লোঁ। আৰু এয়া এফালে চাই দিয়া, এফালে চোৱা, মোৰ ফালে চোৱা, আৰু মাজত দিয়া। এয়া নাতিনীক লৈ এনেকৈয়ে আগবাঢ়িছোঁ। এইখিনি আমি খোজকাঢ়ি গৈছোঁ, স্কুটিত উঠি যোৱা নাই, ভয়ো লাগে। ছাইডত নাযাবা হা, মাজে মাজে গৈ থাকা।
নধৰিবা ভাইটি চাইডত নাযাবা মাজে মাজে যোৱা অলপ ভয়ো লাগে চাইডলৈ গ'লে যিহেতু বাঁহৰ দলং হয় ভিডিঅ'ত লৈ লৈছোঁ দেই চাবগৈ মোৰ ইউটিউব চেনেল আছে ইউটিউবত দিম দেই যাক য'ত যি পাওঁ আৰু তুলি আনিছোঁ ৰাস্তাটোত এয়া খুব সুন্দৰ ঠাইখিনি পিকনিক পাৰ্টি দেখিছোঁ দুটামান দেখা পাব আপোনালোকে আৰু বিশেষকৈ মই এটা মানে খুব কাহিনী এটা আগৰ পৰা মাৰ মুখত শুনি আছিলোঁ যিহেতু আমাৰ মা এইটো চাচনি মৌজাৰে মোৰ মা হয় মাৰ মুখত শুনিছিলোঁ সেই কাহিনীটোৰ মানে কেনেকৈ কি হৈছিল গোটেই ঘটনাটোৰ জাগাখিনি ইয়াতে আছে সেইকাৰণে মই আহিছোঁ আপোনালোকক দেখাম মোৰ নেক্সট ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব আৰু এইখিনিও দেখাই দিছোঁ যিহেতু বহুত সুন্দৰ ঠাইখিনি খুব ধুনীয়া পিকনিক প্লেচ হয় লাহেকৈ পিকনিক পাৰ্টি বহুত বেছি হ'ব আৰু জাগাখিনি যি দেখিছোঁ খুব সুন্দৰ বাঁহৰ দলংখনেৰে সৈতে অৱশ্যে ভয়ো লাগে যিহেতু দলংখন ভাগি চাগিও যাব পাৰে খুব সুন্দৰ জেগা এতিয়া সিমানটা বেছি অহা নাই আজি এয়া দলংখন আঁতৰৰ পৰা দেখাই দিছোঁ দুটা পিকনিকৰ দল দেখিলোঁ এয়া আমাৰ অকণমানিজনী খুব ভাল পাইছে আচলতে তাই জেঠায়েকৰ ঘৰত থাকিম আমি জেঠায়েকৰ ঘৰৰ পৰাই মেৰবিল যাম আৰু বাকীখিনি দেখাম আপোনালোকক এয়া একেবাৰে গাঁৱৰ ভিতৰৰ জেগাবিলাক খুব সুন্দৰ চাৰিওফালে সেউজীয়া এয়া আমি আহি পালোহি আৰু বেছি দূৰ নাই আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিম পাছৰ ভিডিঅ'সমূহ আপোনালোকক মই দেখাম আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু শেষত মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই